ৰেডি যাবলৈ একদম তো মেম আছে মেম ফল হাওলা গৰু ৰৈ আছে উষা হৈছে তিনিটা অনিৰুদ্ধ হৈছে তিনি মেথছ ডিপাৰ্টমেণ্টে এটা বঢ়িয়া এয়া দৈছিলা একৰ পিছত খাব লাগিব দিয়ক ৰাইজসকল বেতুৱাতটো চাই হয়তো গম পাইছে মই ক'ত গৈ আছোঁ ভট্টাদেৱ ইউনিভাৰ্চিটিত তো ভাই আজি হৈ আছে মানে কি জানে না কালচাৰেল ৰেলী তো কেনেকুৱা ৰেলী হয় কি ৰেলী হয় সকলো কৈ আছোঁ বেছি কথা নকওঁ বেছি বন্ধ নকৰোঁ আপোনালোকক তো হেল্ল' ফ্ৰেণ্ড মই টিউচন নিউজাৰ ক'লে আপোনালোকে বম বম স্বাগতম জনাইছোঁ কলম লগা হওক ভিডিঅ'টো হিৰ' নাগিনে ষ্টাৰ্ট কৰিব অলপ কৈ থাকোঁ পটাপট ৰাইজ আহি পালোঁ সেয়া চাওক মানে আল্টিমেট বনাইছে দিয়ক সেইখন মজা এই আমাৰ জুৰি বাইদেউ আমাৰ এই ভাই কেন্দুগুৰিৰ ভাইও আহি গৈছি তো এতিয়া মানে কি কৰিম ক'ত ক'ত কি হৈ আছে সকলোখিনি দেখাম এতিয়া মানে ঠেলা আছে কিয় বা মানে গম পোৱা নাই কিয় কি কাৰণে হৈছে একদম আজি আল্টিমেট পুৰা একদম আল্টিমেট হৈ গ'ল তো ৰাইজ পুৰা ইয়াত ফটো ছেশ্যন হৈছে সকলোৱে ওলাই ৰেডি হৈ আছে দিয়া ভালকৈ ফটোটো উঠা ধুনীয়াকৈ ভাই কাক লগ পাইছোঁ এইটোৱে দিবাংকৰ ভাই ভাই চাব কি মানে ডিউটি কা আছে ও ভাই একতা তিৰি এনে দেখা হৈছে ভাই তিৰিয়ে নেকি মই বিয়া ৰাইজ বিদ্যা কৈছোঁ বিয়া হোৱা হেন পাই মানে সেয়ে আৰু ইয়াত কি চলি আছে মানে এই খপা আৰু ইয়াত আছে বটানী ডিপাৰ্টমেণ্ট চাই লওক এইটো বটানী ডিপাৰ্টমেণ্ট তো কি বনাইছে ভাইয়ে মই আকলে নাযাওঁ চৌ ভাই এইফালৰ পৰা চাওঁ এয়া চাই লওক আপোনালোকে পুৰা বটানী ডিপাৰ্টমেণ্টৰ পুৰা একদম আল্টিমেট বনাইছে দেই বাপৰে বাপ এয়া চাই লওক আপোনালোকে ভাই কেনে ভাই বম বনাইছে না তো ৰাইজ এইটো হ'ল ষ্টেটিষ্টিক্স উচ্চাৰণে নাই এইটো ক'ৰ পৰা মৰা হয় নহয় দক ৰাইজ তাৰ এইটো হ'ল আমাৰ বঢ়িয়া চাই লওক লুক ইট দিছ গাই বঢ়িয়া এই জচটো লাগে ৰাইজ তো এই জচটো লাগে আৰু এইফালে আছে এইফালে কিবা পুতলা নাচ আছে ইয়াত পুতলা নাচ হ'ব তো এইফালে আছে বাঁহ বেতৰ শিল্প তো বাঁহ বেতৰ শিল্প ইয়াত দেখিছে আল্টিমেট বনাইছে চাওক বাঁহ বেতৰ শিল্প অলপ অলপ দেখাইছে আৰু এইফালে কি এইটো ভাই কি বনাইছা এইটো কি বনাইছা ভেকুলীৰ বিয়া তো ৰাইজ যিহে গৰম দিছে তো ডাইৰেক্ট ভেকুলী নাই দেখো জিয়াৰ ভেকুলী নহয় ৰাইজ এইটো অসুবিধা কৰিছে দিয়ক তথাপিও বঢ়িয়া একদম ধুনীয়া কৰিছে ভেকুলীৰ বিয়া পাতিছে আৰু ইয়াত হ'ল আমাৰ কেঁচা সামগ্ৰী মানে গম পাইছে আৰু মৃৎশিল্পীৰ এইটো সেই আছে আৰু এইফালে আছে আমাৰ পাউৰাৰ গাছ না পাউৰা তোলা তো পাউৰা তোলা গাছ মানে ইডাল হ'ল বাঁহ জইন কৰি বঢ়িয়াকৈ এনেকৈ লাম্বাকৈ পাউৰা তোলাৰ এটা থিম লয় আৰু এইফালে মই প্ৰথমৰ পৰা আহিছোঁ মোক দেখুৱাই আছোঁ আৰু এইটো হ'ল মেথছ ডিপাৰ্টমেণ্টৰ চাই লওক তো কেনেকুৱা খবৰ কেনেকুৱা মানে এক্সপেক্ট কেনেকুৱা কৰিছা প্ৰাইজ পাবানে আচ্ছা বঢ়িয়া আৰু এইফালে চাওক আমাৰ এশিঙীয়া গৌৰৱ চাওক চাচা কি খবৰ বঢ়িয়া সুন্দৰ আৰু ইয়াত চাওক অসমীয়াৰ পৰিচয় জাপি আছে আৰু ইয়াত সত্ৰীয়া নৃত্য দেৱৰাশী নৃত্য একদম সুন্দৰকৈ দিছে ৰঙালী বিহু এয়া হ'ল বিহু এইফালে চলি আছে এয়া ঢোল পেঁপা আচ্ছা বহাগ বিহু আহি আছে ভাই বিহু এটা লাগিব বিহু একদম ফালি পেলাব বিহু লাগিব আমাক পুৰা একদম ফুল আৰু এইফালে ধান ৰোৱা দেখাইছে মানে ধান মানে কি আছিল মই নিজে পাহৰি গৈছোঁ আৰু যি কি নহওক আৰু এইটো হ'ল আমাৰ মেজি ঘৰ ভাই লাৰু পিঠা খাব পাৰি না পাছত নেকি দে খাম দে ভাই আৰু এইফালে চাওক এইটো মন্দিৰ নহয় এইটো মন্দিৰ আচ্ছা নামঘৰ এইটো বনাইছে আৰু এইফালে চাই লওক আৰু এইটো হ'ল মছজিদ খুব ধুনীয়া কৰিছে আৰু এই হ'ল মণিকাঞ্চন সংযোগ এয়া চাই লওক বঢ়িয়া ভাই আৰু এইফালে আছে আমাৰ ভট্টাদেৱ চাই লওক আৰু এইফালে পাছত আৰু আছে বাপৰে বাপ বহুত আছে চোন ধুতি ৰাইজ এইফালে ভাওনা আহি গ'ল আমাৰ বঢ়িয়া মজা ভাই বঢ়িয়া আৰু এইফালে আছে সাংস্কৃতিক শোভাযাত্ৰা এইটো শিক্ষা বিভাগ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট খুব ধুনীয়াকৈ এইটো বনাই লৈছে তো কেনেকুৱা ভাবিছানে আজি পাম বুলি ভাবিছানে আচ্ছা বঢ়িয়া মজা বেষ্ট অফ লাক থাকিল আৰু এইফালে বনাইছে আৰু আমাৰ এইটো চাওক কোন হয় চিনি পাইছে না ৰাইজ মেকআপ কিন্তু খান ৰাইজ বঢ়িয়া লাগছে ধুনীয়া আৰু এইফালে বিহুত দেখুওৱা হৈছে মানুহ বিহু গৰু বিহু আছে আমি কিন্তু গৰু নহয় মানুহ বিহু দেখুৱাম বাৰু আৰু এইফালে যঁতৰ আছে বহুত কিবা কিবি বনাইছে দিয়ক তো মই এটা শ্বৰ্টত আপোনালোকক দেখাই আছোঁ
ইহঁত আছে কেমেষ্ট্ৰি, এইফালে ব্ৰহ্মা, বিষ্ণু ক'ত? বিষ্ণু নাই দাড়ি সেই তোমাৰ হেৰিত আছে তাতো লাগিছে আমাৰ ধনে বঢ়িয়া বঢ়িয়া অনিৰুদ্ধ বিষ্ণু নাই আচ্ছা 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 আৰু এইফালে আছে মহাদেৱ হৰ হৰ বাবা ভালে আশীৰ্বাদ দিব বঢ়িয়া ধন্যবাদ ৰাইজ তো ভাল লাগিল আৰু এইটো কোন উষাৰ মৰতটো পাই আছে অনিৰুদ্ধ ৰাইজ মই পাহৰি গৈছো বেয়া চেয়া নাপাব উষা হৈছে 3টা অনিৰুদ্ধ হৈছে 3টা বানৰজা ক'ত বানৰজা কোন দাড়িয়ে নাই দেখো আঁকি লৈছে একো নাই ভাই চলি যায় অলপ ধেমালি কৰিলো আৰু গদাটো চাওঁ ভাই ৰাইজ গদাটোৰ ওজন আছে ৰক হনুমান নহ'লেও গদা ল'ব সিয়ে বহুত এইটো লৈ লোৱা বঢ়িয়াকৈ তো সকলোকে বেষ্ট অফ লাক থাকিল পুৰা 100% দি দিয়া আৰু এইফালে যাওঁ এইফালে চাওঁ আৰু এইফালে আছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট চাই লওক উষা অনিৰুদ্ধৰ প্ৰেম আৰু ইয়াত লিখিছে হৰিবৰ চাওক ইমান ধুনীয়াকৈ আছে তো এয়া হ'ল এইটো ডিপাৰ্টমেণ্ট তো চাওক কি বনাইছে চাই লওক এয়া ইমান ধুনীয়াকৈ আছে আৰু এইফালে আমাৰ Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. এইফালে আছে দৰ্শন বিভাগ তো দৰ্শন বিভাগত কি বনাইছে চাই লওঁ এবাৰ আপোনালোককো দেখাওঁ Can make me move. You can make me move. Can make me. এইফালে আছে অসমীয়া বিভাগ কেনে ভাই আজি দিনটো এক্সাইটেড না বঢ়িয়া তো অসমীয়া ডিপাৰ্টমেণ্টত এয়া কি বনাইছে কলপচলা কেঁচা কলৰ খাৰ টোপোলা ভাত মানে টোপোলা সেই পাতত দিয়া ভাত ন আৰু এইফালে আছে কলপাতত সৰু মাছ পুৰা ন আচ্ছা আচ্ছা তো এয়া মই খাই যাব লাগিব অলপ দেৰি কৰি এয়া চাওক এইফালে ভাই এইটো কি বস্তু কাটি আছা তুমি কাতি মানে কাতি বিহুৰ আৰু এইফালে আছে এইটো কি বনাইছে আচ্ছা দেৱালী আৰু এইফালে তুমি কি মানে কি কৰছ আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া চাকি ওলা জ্বলাই ল'বা আৰামছে হা অলপ দেৰিকৈ আৰু এইফালে আছে আমাৰ এই এইটো কি থিম লৈছা তুমি এইটো কলগছৰ ব্যৱহাৰ আচ্ছা 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 বঢ়িয়া বঢ়িয়া তো এইফালে চাওক আৰু এইফালে আছে অন্নপ্ৰসন্ন কলগছৰ ব্যৱহাৰ এইফালে দেখাইছে এইটো কি দেখাইছে আচ্ছা এইটো চাওক আৰু এইটো কেঁচুৱা না অৰিজিনেল আচ্ছা ডুপ্লিকেট আচ্ছা একো নাই বাৰু আৰু এইফালে চাওক এইফালে কিবা ঠেলাখনত কিবা আছে দেখো ঠেলাখনত আচ্ছা কলগছ আছে কোন এইটো ইপচিতা বাইদেউ সুন্দৰ আচ্ছা বঢ়িয়া খাব পাৰা গাজি আছে না খাব পাৰি নেকি আচ্ছা এই ইঠা নাখাওঁ দিয়ক পাছত খাম বাৰু এয়া চাই লওক ইয়াত বহু কিবা কিবি দেখুৱাই দিছে একো নাই পানী আছে না আচ্ছা 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 সেইকাৰণে খাৱাৰ কাৰণে ৰাখা নহ'লে অৱস্থা বঢ়িয়া হ'ব বঢ়িয়া 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 তো ৰাইজ এইফালে চাওক না আৰু এইফালে এইটো কিহৰ কাৰণে এইটো লৈছা বিয়াৰ কইনা কোন পইচাত আছে দৰা ক'ত দৰাৰ ঘৰ ক'ত সুধিব লাগিব আগতে দৰাৰ ৰাইজ বিয়াহে হ'ব তাৰ লগত বিয়া আছে আৰু যি কি নহওক আৰু এইফালে দেখাইছে পৰিয়ালৰ কোনোবা ঢুকালে ব্যৱহাৰ হোৱা কলপাত আৰু এইফালে আছে জাকৈ মানে তোমালোকে সেই মাছ ধৰি ধৰাত দেখাইছে ন তুমি ধান কটা বঢ়িয়া বঢ়িয়া সুন্দৰ আৰু এইফালে আছে এইফালে কিবা দেখাইছে গম পোৱা নাই এইটো চাব লাগিব জোনবিল মেলা দেখাইছে এইফালে চাই লওক আপোনালোকে আৰু আহোম তিৱা আহোম তো এইবিলাক দেখাইছে একদম ভুই এইটো ৰোৱনী নেকি দিয়া ঠিকে আছে আৰু এইফালে চাই লওক তোমালোকে কি থিম লৈছা
চাহ জনগোষ্ঠী বঢ়িয়া বঢ়িয়া ৰাভা এইফালে ৰাভা দেখাইছে আৰু চাই লওক একদম আল্টিমেট দেখাইছে মেথছ ডিপাৰ্টমেণ্টে এটা খুব ধুনীয়া সেই পদক্ষেপ লৈছে ইয়াত কাজিৰঙা দেখুৱাই দিছে চাওক কাজিৰঙাখন একদম ইমান ধুনীয়াকৈ চাওক বনাইছে চাওক না এইফালে চাওক ইমান ধুনীয়াকৈ বনাই আছে আৰু এইফালে এইটো কি লৈছ ভাইটি হা মুখা মুখা দেখিছে আৰু নীলপৱন দীপালী এইটো দীপালী বাইদেউ হৈছে বঢ়িয়া বঢ়িয়া হয় একদম মজা একদম আল্টিমেট ৰেডি যাবলৈ একদম তো মেম আছে মেম ইমান ধুনীয়া এটা অনুষ্ঠান কি ক'ব আজি ইমান ধুনীয়াকৈ সকলোৱে একদম ৰেডি হৈ আহিছে সঁচাকৈ আজি এইটো এটা একক অনন্য অনুষ্ঠান আমি আটাই অভিভূত হৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো উদ্যম যিটো আন্তৰিকতা আৰু যিটো প্ৰচেষ্টা সেইটো নথৈ প্ৰশংসনীয় আৰু আগন্তুক দিনত ভট্টদেৱ বিশ্ববিদ্যালয় এই জয়যাত্ৰা অব্যাহত ৰাখক তাৰে আন্তৰিক কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ আছে ছাৰ কি ক'ব আজি ইমান ধুনীয়া এটা সময় ধন্যবাদ এইটো এটা খুব ভাল লগা পৰিৱেশ ভট্টদেৱ বিশ্ববিদ্যালয়ে যি শিক্ষাৰ জগতত বিশেষ ধৰণে আগবাঢ়ি আছে তাৰ এটা ইতিবাচক চিন গতিকে আজিৰ এই যিটো সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ মাধ্যমেৰে আমি জনগণক আমি জনাই দিম যে আমাৰ কামৰ যিটো গতিশীলতা এইটো এতিয়াও অটুট আছে আৰু এইখিনি আমি ৰাইজক জনাবলৈ আগবাঢ়িছোঁ আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ মাধ্যমে ধন্যবাদ ধন্যবাদ ছাৰ আৰু এইফালে ছাৰ আছে ছাৰ কি ক'ব আজি ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকৰ আমাৰ মানে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এটি এটা গৌৰৱৰ দিন আজি আমাৰ বিশ্ববিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে দিয়ে আজি আমাৰ প্ৰকাশ পাব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভিতৰত কিমান টেলেণ্ট আছে আমাৰ কিমান গুণ গৰিমা থকা ভাল আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে নিজৰ নিজৰ কৰ্মদক্ষতাৰে আজি ইয়াত প্ৰতিপন্ন কৰিব আৰু মই উদ্ভিদ বিজ্ঞানৰ শিক্ষক হিচাপে আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিমান কষ্ট কৰি তেওঁলোকে এটা আমাৰ থলুৱা এখন গাঁৱৰ যিটো গ্ৰাম্য পৰিৱেশত বাঁহৰ যিটো ব্যৱহাৰ তাৰ ওপৰত থিম লৈ পেলাই তেওঁলোকে কালচাৰেল প্ৰচেচনটো হাতত লৈ আগবাঢ়িছে গতিকে মই নিশ্চয় ভাবোঁ এইটো আমাৰ কাৰণে অতি এটা মানে গৌৰৱৰ কথা আৰু অকল আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰে নহয় গোটেই আমাৰ বিভাগবোৰে বিশ্ববিদ্যালয়ত যিমানটা বিভাগ আছে সকলো বিভাগে একদম সুন্দৰ সুন্দৰ দক্ষতা অনুসৰি তেওঁ নিজৰ পাৰফৰ্মেঞ্চ কৰিছে মানে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু এয়া আমাৰ ৰেলী ষ্টাৰ্ট হৈ গ'ল চাই লওক পূৰা একদম গৈ আছে তো দেখাই আছোঁ ৰ'বক ৰেলীয়ে এফালৰ পৰা দেখাই আছোঁ আপোনালোকক বঢ়িয়া Only you can make me move. You can make me move. Can make me move. You can make me move. Can make me. So alive, make it last forever. Stop in time, yeah, I'm surrendering. Hold tight, hold tight. Chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies. কি নাইছো না এয়া দৈছিলা একৰ পিছত খাব লাগিব দিয়ক আৰু এইফালে মহাদেৱ বাবা আহিছে আমাৰ ভোলে বাবা চাই লওঁ হৰ হৰ মহাদেৱ হোলী ৰাইজ হোলী বঢ়িয়া তোমাক সাজিছে হোলীত
বঢ়িয়া এয়া বিনীতা মেম তো মেম কি খবৰ আৰু কেনেকুৱা লাগিছে আজি ইমান ধুনীয়া এটা আমাৰ পৰম্পৰা এটা ন আগতে বজালী মহাবিদ্যালয়ত থাকোঁতে আৰু এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়ত গোটেই ছাত্ৰ ছাত্ৰীখিনি ইমান সুন্দৰকৈ নিজৰ নিজৰ কৃষ্টি সংস্কৃতিলৈ ওলাই আৰু কিমান মানে ইন'ভেটিভ সৃষ্টিশীল কিছুমান বিষয় লৈছে বৰ ভাল লাগিছে চোৱাচোন পৰিৱেশখিনি এনেকুৱা সুন্দৰ পৰিৱেশ এটা ইয়াত কোন গৈ আছে চোৱাচোন কোন গৈ আছে মূলা গাভৰু আৰু এইফালে আমাৰ ৰাকুদা এইফালে চাওক এৰি দিও ও মা কি বনাইছা ও দিবা দেই চুঙা ভিতৰত চুঙা আছে না ৰাইচ ৰমলা উৰুলি দিয়ক তো ৰাইজ আহি পালে এয়া আমাৰ চাই লওক আপোনালোকে পুৰা একদম ৰাইজ এইটো হ'ল হাওলা গৰু লৈ আছে চাওক গৰু ইউ না তো হাওলা গৰু লৈ আহিছে পুৰা একদম সো ইয়াত লাইন আপ হ'ব তাৰপিছত মানে কোনে প্ৰাইজ পায় সো সকলোখিনি কৈ আছো প্ৰাইজ মেটছে দ্বিতীয় প্ৰাইজ পাইছে এয়া চাই লওক পুৰা একদম ডেন্স কৰি আছে পুৰা চাই লওক কেনে লাগছে ও কেনে 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 লাগছে মজা সেকেন্ড পাইছো না সেকেন্ড তো সেকেন্ড বাপরে বাপ বঢ়িয়া ইহঁত মেটছত সেকেন্ড পাইছে ও ভাই মানু বঢ়িয়া 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 আল্টিমেট মজা 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 আৰু ভূগোলে পাইছে থাৰ্ড আয়া চাই লওক পুৰা একদম এয়া ভূগোলত ডেন্স চলি আছে বৰ্তমান বাপৰে বাপ আল্টিমেট চবে ডেন্স কৰাত ব্যস্ত অসমীয়াই ফাৰ্ষ্ট পাইছে কেনে কেনে বাপৰে বাপ বঢ়িয়া 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 মজা মজা আৰু এইফালে একদম পুৰা বহি আছে এয়া চাওক বাপৰে বাপ ডেন্স ভাই সাহেব ও ভাই সাহেব কপাই দিছে বে বাপরে বাপ আল্টিমেট আল্টিমেট বঢ়িয়া বঢ়িয়া জোরে জোরে জোরে